Hello everyone, welcome to my another mini blog. আজি ব্লগটো একদম হেকলৈকে চাব কোন আহিছে আৰু ক'ত যাওঁ যেহেতু ঈদ সেইকাৰণে মই ৰাতিপুৱা জলদি শুই উঠিয়ে মুখখন ধুই ল'লো মুখখন ধুইয়ে গাটো ধুবলৈ আহিলোঁ আৰু গাটো ধুইয়ে দেখিছানে মই এইফালে ৰেডি হৈ গ'লো আৰু আমি যেহেতু ৰাতিপুৱা সদায় ভাতেই খাওঁ এইফালে ভাত কেইটামান খাই ল'লো আৰু দাদা আহিছে যেহেতু চাহকণ দি পেলাই নাস্তাকণো বঢ়াই ল'লো আমি জানে বিফখিনি পাতি দিছে যেহেতু আজি নানি আহিব আৰু এইফালে বিফখিনি হৈ গ'ল ৰেডি আৰু নানি আহি পালেহি চাহ খালে আৰু নাস্তাখিনি ধুনীয়াকৈ মই বঢ়াই ল'লো আমি জানে কাঁহী বাতিখিনি ধুলে আৰু মই দেখিছানে মাজে মাজে এইটো চলি থাকে আৰু তাৰপিছত ভাতখিনি দিলে মই ভিডিঅ'টো ক্লিক কৰিব নহ'ল কাঁহী বাতিখিনি ধুনীয়াকৈ মাজি ল'লোঁ আৰু তাৰ নেক্সটত আহিলে আকৌ বাইহঁতৰ তাৰ পৰা আলহী আৰু এইফালে দেখিছেনে বাইহঁতৰ তাৰ পৰা আলহী আহিলে পোৱালীজনী ইমান ধুনীয়া তাৰপিছতে আমি আহিলোঁ মাহী ঘৰলৈ বুলি ৰেডি হৈ আৰু বাই বাই দে গাইজ একেবাৰে গুচি গৈছোঁ আপোনালোকে নাভাবিব যে মই একেবাৰে গৈছোঁ বুলি মই মাহীহঁতৰ ঘৰলৈ গৈছোঁ ঈদ খাবলৈ বুলি তাৰপিছত যেতিয়া আহিলোঁ এইফালে দেখিছেনে সিহঁতি গোটেইকেইটাই মোক আগবঢ়াই আনিবলৈ কাৰণে আহি আছে আৰু আমি মাহী ঘৰ পাই গ'লোহি আৰু এইফালে দেখিছেনে তাই আলু কটাত ব্যস্ত হৈ আছে আৰু চাহকণ দিলে মাহীয়ে ইমান ধুনীয়াকৈ চাহকণ খাই লৈছোঁ চানাই সৈতে দেখিছেনে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইফালে তাই ভাজি পতাত ব্যস্ত হৈ গ'ল আৰু ভাতকেইটা খালোঁ আৰু আজিলৈ আহিছোঁ বাই গাইজ।